এন্নময়ী অধিপতি আর রাজ্য বিধাতাই সদন করি দেবতা ভগবত আর কোন করিলে সরকারে হারে হারে অমিত প্রাণী করি আমার রাশি ও পরাণয় আমি দেবতা জীবন গতবার দৈত্যধারণের হাতত পরাজয় স্বীকার করি ওকে ক্লান্তনে ভুগিছি আমি দেবতা হতে এই কি দেবতা জীবন কিয় কৰে নে নিৰাশাজনক বাক্যৰ কৰি দুখৰ পাছত সুখহে নিয়ম জগত আৰু আন্ধাৰৰ পাছত পোহৰ অৱশ্যেই নাহে দেৱৰাজ আৰু দেৱৰাজ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ইজনৰ অপাৰ কৰোণা আমাৰ ওপৰত আৰু তেনে স্থলত কোনে কৰিব পাৰে অপকাৰেই দেৱ সমাজত বরুণ দেবে উচিত কথাই কৰিছে প্ৰকাশ ৰুদ্ৰৰ নন্দন কাৰ্তিক মই দেৱৰ যেতিয়াই হ'ব পৰিজন পৰয়াৰ পৱন ৰূপে চিত্ততান দিম কৰিছে গতিকে দেৱৰাজ তেনে ভাৱ নানিব মনত জানো তোমালোকৰ বৃহত্তৰ কথা কিন্তু দেবগুণ কতবার তত্ত্ব নামে রুদ্র মূর্তি ধরি পরাতিলে মাকে কতবার আত্মগোপন করি ওই শিরোনাই বলাই এই খাইল বেকত অপদত্ত বীর আমি দেবতা হওয়াছে এই দেবগণ অঙ্কই ভক্তর হওয়া নাই বলে অন্তরের পড়া স্থিৰ হওক দেৱৰাজ মিছাতেই বাৰু কিয় হৈছে কাতৰ যদি দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত তথাপি দেৱৰাজ অসুৰৰ সেই ক্ষণস্থায়ী বিজয়ে কেতিয়াও পোৱা নাই দেৱতাৰ সেইবাবে দেৱৰাজ মিছাতেই নহ'ব স্থিৰ দেৱৰাজ এয়া ক'ব কেনে স্বৰ্গৰ অধিপতি জগতৰ বন্দিত দেৱ পুৰন্দৰে যদি সেই অসুৰৰ কাষত নাৰী দৰে কাষত হয় তেন্তে দেৱতাৰ নামটোৰ জন্ম লোৱাৰ সাধ্য নকৰিবা তেনে হয় তিৰস্কাৰ মোক পদত দৈত্য লাভ কৰি বাৰে বাৰে দৈত্য ৰাজে আমার কর্মত হতাই ব্যাহতে এই হে অঙ্কই ভক্তুর হওয়াই মোরে অন্তর তার কথা চিন্তা করি বর্তমানৰ কথা চিন্তা কৰাই উচিত হ'ব দেৱৰাজ থাকে যদি ভকতৰ ভয়ক মাৰি নাৰায়ণ দেৱতাৰ ৰক্ষক হৈ কোনে কৰিব পাৰে অপকাৰে দেৱ সমাজৰ দেৱৰাজ যদিও সংশয় ভাৱ আছে আপোনাৰ মনত ব্যক্ত কৰিব বিচাৰোঁ এটি পৰামৰ্শ আনন্দময় এই শোনো দেৱৰাজ বহু দেৱতা মণ্ডলী একত্ৰিত হৈ বিষ্ণু যজ্ঞ আমি কৰোৱাই যজ্ঞ সম্পূৰ্ণ হ'লে সমগ্ৰ চিহ্ন মাত্ৰা হৈ নাথাকিব এই দেৱ সমাজত অসিত পরামর্শ করিল প্রদান অসিরতে করিম আমি আজ যদি সম্পাদন আমার যজ্ঞ গণেও অশান্তি সৃষ্টি করিব নোৱাৰে আর কথা দেৱৰাজ সদা প্ৰস্তুত আমি শত্ৰু নামৰ বাবে ৰুদ্ৰ ৰূপ ধৰি শত্ৰু শূন্য কৰিম দেৱৰাজ শত্ৰু আক্ৰমণৰ চিন্তা পৰম পৰীক্ষা আহে যদি কোনো শত্ৰুৱে অগ্ৰগতিকে সকলোৰ ব্যাখ্যাই হৰিণক দমন কৰাৰ দৰে অৱশ্যেই কৰিম কিনা দেৱৰাজ তোমালোকৰ দুৰ্ব্যক্তত মই অতি প্ৰশ্ন কিন্তু দেৱগণ দেৱৰাজ আজিলৈ সভাৰ কাৰ্য ইমানতে
আৰু ভাল